যাবলৈ ওলাইছোঁ আৰু কলেজত যাই কি কি কৰোঁ আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিম। এতিয়া আমি ডিপাৰ্টমেণ্টত বহি আছোঁ আৰু অকণমান পিছতে আমাৰ মিটিংখন আৰম্ভ হ'ব। আৰু আজিৰ মিটিংখন আমাৰ ইয়াতে আৰম্ভ হ'ব। চাদৰৰ সেমেকা আচল খনে মাতে আউশীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে গীত আৰু কবিতাসমূহ অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আখে পাখে গায় কিন্নরী বালিকায় আলোক বোধন মহাগীত সন্ধিয়ায় সন্ধিয়া। সদায়তো ক্লাছ কৰিয়ে থাকোঁ তোমালোকৰ। আজি এতিয়া এনেকৈ পাইছোঁ, গোটেইবোৰকে ভাল লাগিছে, ধুনীয়া ধুনীয়া হৈ আহিছে। কিন্তু মোৰ আজি সঁচাকৈ ভিতৰখন একদম কান্দি আছে, মোৰ খুব দুখ লাগিছে। মোৰ মোৰ এনেকুৱা লাগিছে যেন মোৰ নিজৰ ছোৱালীকেইজনী ক'ৰবাত দূৰলৈ গুচি যাব। সেইকাৰণে মই কথাই ক'ব নোৱাৰিম যে মোৰ এনেকুৱা লাগিছে। কাৰণ ইহঁতকেইজনীৰ লগত আমি একদম অতি বেছি আপোন আছিলে। ইহঁতে সুখ দুখৰ কথা, ঘৰৰ কথা, কলেজত কি হ'ল কি নহ'ল, ক্লাছটোত 5 মিনিটমান সিহঁতৰ কথা পাতোঁতেই যায়। তাৰপিছতহে মই নিজৰ পঢ়োৱা কথা আৰম্ভ কৰোঁ। তাৰপিছত মোৰ সেইকাৰণে আজি ঘৰৰ পৰা আহোঁতেও বেয়া লাগিছে। তথাপি সিহঁতৰ মই গোটেইকেইজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ভৱিষ্যতে যাতে সকলোৱে নিজৰ ভৰিৰ ওপৰত থিয় হৈ আমাৰ মহাবিদ্যালয় তথা বিভাগটোলৈ সুনাম কঢ়িয়াই আনে, সেইখিনিকে মই আশা কৰিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তোমালোকে সুখী হোৱা, আমাক সদায় মনত ৰাখিবা বুলি আশা কৰিলোঁ। আৰু দেখি যে নৱাগত আছে, ভাবিছোঁ যে তেওঁলোকেও চাগে আহি ইয়াত ভাল পাইছে। তোমালোকে ভালকৈ পঢ়িবা, আমি যি কওঁ শুনিবা, বাহঁতৰ নিচিনাকৈ নাম ৰাখি পেলাই যাবলৈ চেষ্টা কৰিবা। আৰু আশা কৰিছোঁ তোমালোকে আহি থাকিবা, আমাক সদায় লগ পাই থাকিবা। আৰু ভৱিষ্যতৰ কাৰণে সকলোৰে বাবে মই শুভেচ্ছা জনালোঁ। এইখিনি কৈয়ে আজি সভাৰ সভাপতি তথা অৰ্থনৈতিক বিভাগৰ অধ্যাপিকা দিলী বাইদেউ, মোৰ সহকৰ্মী নিবেদিতা, ষষ্ঠ ষাণ্মাসিকৰ বিদায়ী ছাত্ৰীসকল, নৱাগতসকল, তৃতীয় আৰু পঞ্চম ষাণ্মাসিকৰ ছাত্ৰীসকল। এনেকুৱা দিনটো আমাৰ প্ৰত্যেক বছৰে এবাৰ আহেই, প্ৰত্যেক বছৰে এবাৰ এবাৰ বিদায় দিব লগা হয়। প্ৰথমতে নৱাগতবিলাক আহি নৱাগত হৈ আহে, চুচুক চামাক কৰি থাকে। 1 বছৰমান আমাৰ কাষলৈ আহিবলৈ অলপমান ইফাল সিফাল কৰি থাকে আৰু নাহে, কেতিয়াবা আহে। তাৰপিছত ক্লাছটোতো মিউজিক বজাতকৈ অলপ থাকে। 2 বছৰমানৰ পাছত ছেকেণ্ড ইয়াৰমানৰ পৰা অলপমান আমাৰ লগত ফ্ৰী হয়। তাৰ পিছত কিন্তু আমাৰ লগত একেবাৰে ঘৰুৱা অতি বেছি হৈ যায়। চব কথা যেন আমাক নক'লে নহ'ব। তাৰপিছত আনকি জেনেৰেলৰ ছোৱালীখিনিতো এনেকুৱা কথা নাই, মেজৰৰ এনেকুৱা কথা নাই যিবিলাক আমি নাজানো। ঘৰুৱা হওক বা অন্য অসুবিধাই হওক, যিকোনো অসুবিধা হ'লেও আমি গম পাওঁ। এই হিচাপে কেনেকৈ তাইক আগুৱাই লৈ যাব পাৰি, সেইখিনিক গুচাই দি পৰা সেইখিনিক লৈও কেনেকৈ আগুৱাই যাব পাৰি, সেইদৰে চেষ্টা কৰা যায়। আৰু কয় যে অৰ্থনীতি টান বুলি সেইবিলাকে কয় যিবিলাকে অৰ্থনীতি পঢ়া নাই।
পঢ়াই টান। গতিকে যেতিয়া টান নে সহজ সুধিবলৈ যোৱা পঢ়াজনকহে সুধিবা, অৰ্থনীতি নাথাকাক নুসুধিবা। নাথাকাক সুধিলে সদায় টান বুলিয়েই হ'ব। পাছ কৰ্চৰ ছোৱালীয়েও ক'ব অৰ্থনীতি সহজ বুলিয়ে ক'ব, যদি পঢ়িছে, নপঢ়াই টান বুলিয়ে ক'ব। এতিয়া ষষ্ঠ ষাণ্মাসিক যিসকল তেওঁলোকক যাবলৈ ওলোৱাত আমাৰ কাৰণে বৰ মানে বেয়া লগা কথা। এতিয়া ৰুমটোত সোমায়ো আমি ভাবোঁ ইহঁতিয়ে বহি আছে নেকি, আহি প্ৰাক কৰি থাকিব কথাবিলাক, তমুকৰ পিছত তমুক, তমুকৰ পিছত তমুক। গোটেই ৰুমটো মানে আমাৰ এটা সুন্দৰ এটা মানে পৰিৱেশ হৈ থাকে চব সময়তে। তাৰ মাজতো আৰু গালিও পাৰোঁ আকৌ, ক্লাছ কৰিবলৈ নগ'লেও গালি পাৰোঁ। আনকি আমি কি সময়তো যে লকডাউনৰ সময়তো এদিন বা দুদিন যদি দেখা নাপাওঁ, আকৌ সেই ভিডিঅ' কলিং গোটেইকেইটাক লগ লগাই আকৌ সেইদিনা দেখিলেহে মানে ভাল লাগে। সেইখিনি সময়ত আমি জেনেৰেলৰ লগত আমি কেইবাবাৰো কৰা গৈছে, ভিডিঅ' কলিঙৰ লগত গ্ৰুপ বনাই পেলাই লৈ পৰা ভিডিঅ' কলিং কৰোঁ, মানে দেখিলেহে ভাল লাগিব। এনেকুৱা আমাৰ মাজত মানে তাৰ প্ৰত্যেকটো বেটছৰ লগত দেখোঁ, কিন্তু এই বেটছৰ লগত আমাৰ অলপ বেছি আছিল, বেছিকৈ আমি কৰি পাইছিলোঁ। গতিকে এতিয়াতো আগুৱাই যাবই লাগিব, এইটো এটা আৰু এটা পৰিক্ৰমা তাৰ। গতিকে সদায় মনত ৰাখিবা, এটা তোমালোকৰ BA পাছ কৰিলা, BA পাছ কৰাটো আজিকালি একো মানে একদম মিনিমাম এইটো। গতিকে কিবা নহয় কিবা এটা কিন্তু কৰ্চ কৰি থাকিবই লাগিব, পঢ়ি থাকিবই লাগিব। কম্পিউটাৰ লাগিবই, কম্পিউটাৰ মানে আগৰ ABCD নিচিনা, ক খ ABCD তেনেকৈ জানিব লাগিব, কম্পিউটাৰ জানিবই লাগিব। যোনে জানা নাই শিকিবা, যি চাকৰি কৰিলেও কম্পিউটাৰ লাগিব। আৰু তোমালোকৰ চবৰে এটা এটা স্কিল আছে, কোনোবাই বিউটিচিয়ান কৰিব জানা, কোনোবাই টেইলৰিং জানা, সেই স্কিলটো আৰু বেছি ডেভেলপ কৰিবলৈ চেষ্টা কৰিবা। গতিকে স্কিল, পঢ়া, কম্পিউটাৰ আৰু যিকোনো চাকৰিৰ কাৰণে কেনেকৈ আগুৱাই যাব পাৰি, কেনেকৈ এটা চাকৰি ল'ব পাৰি, নিজৰ ভৰিত থৈ দিব পাৰি, সেইটো সদায় যত্ন কৰিবা। আৰু সেইটো হোৱাৰ পিছতহে আমাৰ শিক্ষাটো সম্পূৰ্ণ হোৱা যাব। সেইটো খবৰ পোৱাৰ পিছতহে আমাৰ আটাইতকৈ ভাল লাগিব। গতিকে আগুৱাই যোৱা, আৰু আগুৱাই যাব পাৰিবা, আমাৰ বিশ্বাস আছে। আমি কিন্তু সদায় তোমালোকৰ লগত, যেতিয়াই লাগে তেতিয়াই আমি আছোঁ। এইখিনি কৈ তৰা অতিক চাই হাতী পতি চিকি মিকি নাচি নাচি জোন ধনে জোনালিতে তৰা অতিক চাই হাতী পতি চিকি মিকি নাচি নাচি যোনে কয় তৰাৱতীক মোৰ ফালে চা, ৰূপোৱালী ৰিহাতানি তৰাই ঢাকে গা, চকুত লাগিল মোহনি তৰাৰ চকুত লাগিল মোহনি, টিপি টিপি চাৱনি তৰাৰ টিপি টিপি চাৱনি, জোন ধনৰ গুণৰ কাষত তৰাই ল'লে ঠাই, হাতী পতি চিকি মিকি নাচি নাচি যায়, তামুলী তৰাতি দেখি যোনে ল'লে বুকত, দুৰীয়া তামোলৰে ৰাও লাগিল মুখত, পোহৰৰে হেলেঙি পোহৰৰে হেলেঙি তৰাৰ পোহৰৰে হেলেঙি। সহায় কৰিছে, এনেকুৱা নালাগে যে ছিনিয়ৰ হয়, যেন নিজৰ ফ্ৰেণ্ড হয়, তেনেকৈ আমাক চবখিনি বুজাইছে, কৈছে, যেতিয়া কিবা বিচাৰিছোঁ সহায় সেয়াও পাইছোঁ। সেইকাৰণে বহুত বহুত ধন্যবাদ, আৰু আপোনালোকক বহুত বহুত মিছ কৰিম আমি। ক'ব নোৱাৰোঁ কিমান বহুত, আমাৰ নালাগে আমি যে এতিয়া 5th ছেমিষ্টাৰ পাইছোঁ, তোমালোক থকাজনে লাগিব আৰু গোটেইকেইজনীকে। ধন্যবাদ ইমানখিনি আমাৰ কাৰণে কৰাৰ বাবে, আৰু পিছলৈও লগ পাম তোমালোকক চবতে, আৰু সহায় বিচাৰিলে পাম বুলি আশা ৰাখিছোঁ। এইখিনিতে আমাৰ মিটিংখন আজিৰ শেষ হ'ল।
আৰু এতিয়া আমি খোৱা লোৱা হোৱা কৰি ঘৰলৈ বুলি ৰাওনা হ'লোঁ।